নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অনলাইন আধাৰ কাৰ্ডৰ ষ্টেটাছ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰি। তাৰ বাবে আমি যাব লাগিব গুগল ক্ৰমলৈ। গুগল ক্ৰমত গৈ লৈছোঁ। গুগল ক্ৰমত গৈ আমি এটি ৱেবছাইট এণ্টাৰ কৰিব লাগিব। ৱেবছাইটটো হৈছে uidai.gov.in। তাত গৈ আমি ইয়াত এটা অপশ্যন পাম, চেক আধাৰ ষ্টেটাছ। তাত ক্লিক কৰি দিয়ক। চেক আধাৰ ষ্টেটাছত ক্লিক কৰাৰ পিছত ইয়াতে দেখিব এনৰলমেণ্ট আইডি আৰু ডেট টাইম আমি ইয়াত টাইপ কৰিব লাগে, লগতে ছিকিউৰিটি কোডটো টাইপ কৰিব লাগে। কিন্তু আমি যেতিয়া ইয়াত টাইপ কৰিব বিচাৰোঁ, ইয়াত ডাটাখিনি টাইপ নহয়। বেলেগ এটা পদ্ধতিৰে আমি ইয়াত ডাটাখিনি এণ্টাৰ কৰিব লাগিব। সেই পদ্ধতিটো মই আপোনালোকক শিকাম। সেই পদ্ধতিটো হৈছে আমি যিকোনো এঠাইত, হয় আপোনালোকে যিকোনো এটা ব্ৰাউচাৰত নাইবা মেছেজত নাইবা হোৱাটছএপত আপোনালোকে টাইপ কৰি সেইখিনি কপি কৰি আনি ইয়াত পেষ্ট কৰিব লাগিব। মই হোৱাটছএপত কৰি দেখুৱাম আপোনালোকক। আমি হোৱাটছএপত যাওঁ। হোৱাটছএপত গৈ আপোনালোকে ইয়াত আপোনালোকৰ এনৰলমেণ্ট আইডিটো, আপোনালোকৰ ডেট টাইমখিনি আৰু ছিকিউৰিটি কোডটো ইয়াত টাইপ কৰিব লাগিব। মই অলৰেডি টাইপ কৰাই আছে। সেই ডাটাখিনি আমি কপি কৰি লৈ যাম। এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে এনৰলমেণ্ট আইডি বা ডেট টাইমখিনি কপি কৰিব টাইপ কৰিব, সেইখিনি যাতে আপোনালোকে গেপ নিদিয়াকৈ টাইপ কৰি ল'ব। প্ৰথমতে আমি এনৰলমেণ্ট আইডিটো কপি কৰোঁ। এনৰলমেণ্ট আইডিটো কপি কৰি ইয়াত এনৰলমেণ্ট আইডিৰ জেগাত অকণমান সময় পেষ্ট কৰিলে এটা পেষ্ট কপি, কাট, পেষ্ট, চিলেক্ট এইবিলাক অপশ্যন আহিব। তাত আমি পেষ্ট কৰি দিয়ক। পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকৰ হৈ গ'ল, এনৰলমেণ্ট আইডিটো টাইপ হৈ গ'ল। নেক্সট আমি ডেট টাইম টাইপ কৰিব লাগিব। ডেট টাইমৰ কাৰণে আমি আকৌ কপি কৰোঁ। ইয়াতে আকৌ আগৰ ধৰণে পেষ্ট কৰি দিয়ক। পেষ্ট কৰি উঠি আমি এতিয়া ছিকিউৰিটি কোডটো এণ্টাৰ কৰিব লাগিব। ছিকিউৰিটি কোডটো লিখি ল'ব লাগিব আমি প্ৰথমতে। এতিয়া আমি ছিকিউৰিটি কোডটো ইয়াত পেষ্ট কৰি দিওঁ। ছিকিউৰিটি কোডটো পেষ্ট কৰি উঠি ইয়াতে চেক ষ্টেটাছত ক্লিক কৰক। চেক ষ্টেটাছত ক্লিক কৰাৰ পিছতে আপোনালোকৰ আধাৰ কাৰ্ডৰ ষ্টেটাছটো ইয়াত আহি যাব। ইয়াত আধাৰ কাৰ্ডৰ ষ্টেটাছটো আহিছে, দেখিছে, দিছ এনৰলমেণ্ট ইজ আণ্ডাৰ প্ৰচেছ। এনেধৰণে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ মোবাইল ফোনৰ জৰিয়তে অনলাইন ষ্টেটাছ চেক কৰিব পাৰিব। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।